নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰ্মালী ছেকেণ্ড ব্লগলৈ আদৰিছোঁ। এয়া মাছ ভাজি ল'লোঁ, মাছৰ জোল বনাই আছোঁ। আদা নহৰু পিঁয়াজ, বগা সৰিয়হ আৰু কেঁচা জলকীয়া দি এনেদৰে মাছৰ জোলখন বনাই আছোঁ। মাছৰ জোল হৈ গ'ল, কেঁচা ধনিয়া পাত অকণমান দি দিলোঁ আৰু নমাই থলোঁ। ঘৰলৈ আলহী আহিব, আলহীৰ বাবে বনাই আছোঁ। এতিয়া মাংস বনাম, এই পিঁয়াজ ভাজি আছোঁ। পঠাৰ মাংস বনাই আছোঁ। মাংস প্ৰায় হৈয়ে গ'ল। কেনেকুৱা লাগিছে দেখাত? ভাল লাগিছেনে মাংসৰ আঞ্জাখন? নাজানো সোৱাদ হয়নে নহয়, বনাই আছোঁ, আলহী খাই ভাল পালে হ'ল। এইফালে তৰকাৰী, মিক্স তৰকাৰী বনাই আছোঁ। এইফালে দালিখন বহাইছোঁ, দালিও হ'লেই 4টা চুলাতে বহাই দিলোঁ। এইফালে মাছৰ মাথাৰে তিয়ঁহ খাৰ দিলোঁ। অসমীয়া যিহেতু পেটৰ খাৰখন থাকিবই, নহয় জানো? এইফালে মটৰ পনীৰ আৰু এনেদৰে ফুলকবি ভাজিছোঁ, হাফ বইল কৰি লৈছোঁ আৰু এনেদৰে ভাজিছোঁ। আলহী আপ্যায়নৰ কাৰণে বনোৱা তৰকাৰীখন ভাল লাগিলনে আপোনালোকৰ? যদি ভাল লাগিল লাইক কমেণ্ট কৰিব। নমস্কাৰ জনালোঁ সকলোকে।